নমস্কাৰ। কবি জ্যোতি মাধৱ, আবৃত্তি বিষ্ণুপ্ৰিয়া তামুলী। কবিতাৰ শিৰোনাম মৰম এপাহি খৰিকা যায়। তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ, বুকুত দিলে যে মোক কি যে মিঠা মিঠা। হেল্ল', সপোন দা, কি খবৰ? ভালে আছোঁ জোনাক। ক'ৰ পৰা কৈছা? ইমান দিন ফোন কৰা নাই কিয়? ক'ত আছা? মই চেন্নাইৰ পৰা কৈছোঁ। মই ইয়াত এখন শ্বপিং মলত কাম কৰি আছোঁ। প্ৰায় 15 দিন হ'ল। ঘৰত সকলোৰে ভালেই নিশ্চয়? হয়, ভালে আছোঁ। ইমান দিন ফোন কৰা নাই কিয়? মই ফোন কৰিলেও নট ৰিচেবল বুলি কয়। কিমান যে কষ্ট পাইছোঁ, তুমি কি বুজিবা? মোলৈ তোমাৰ বাৰু এবাৰো মনত পৰা নাছিল নেকি সপোন দা? বহুত মনত পৰিছিল। ফোনটো ৰিচাৰ্জ কৰাই নহ'ল নহয়। খৰখেদাকৈ গুচি আহিলোঁ। সেইকাৰণে তোমাক কণ্টেক্ট কৰিব পৰা নহ'ল। মই কাম কৰা মলখনৰ ওপৰত 3টা ৰুম আছে। প্ৰতিটো ৰুমত 2জনকৈ মুঠ 6জন মানুহ থাকে। খোৱা বোৱা তলৰ সৰু হোটেল এখনত খাই আহোঁ। ৰুমত বনাই খোৱাৰ ব্যৱস্থা নাই। তুমি খানা খালানে সোণটো? হয়, খালোঁ। দেউতা আৰু দাদাই খাই উঠি শুলেগৈ। মায়ে পাকঘৰ সামৰি আহিলে আমি শুম। ভালদৰে থাকিবা সপোন দা। দিনকাল ভাল নহয়। নিজৰ শৰীৰৰ যত্ন ল'বা। এনেকুৱা সময়তে মোলৈ ফোন কৰিবা। বহুত মনত পৰি থাকে জানা। ঠিক আছে, কৰিম দিয়া। মোৰো মনত পৰি থাকে জোনাক। এইবাৰ ঘৰলৈ গ'লে তোমালোকৰ ঘৰলৈ মাক পঠিয়াম। তোমাৰ মাক আমাৰ বিয়াৰ প্ৰস্তাৱ দিবলৈ। তোমাৰ আপত্তি নাইতো? ঠিক পাগলটো, কি যে কোৱা। আপত্তি আকৌ কিয় থাকিব? ঠিক আছে, ৰাতি বহুত হ'ল। আজিলৈ এৰিছোঁ। ৰাতিপুৱা সোনকালে উঠি ডিউটিৰ বাবে ৰেডি হ'ব লাগিব নহয়। গুড নাইট। ঠিক আছে, হ'ব বাৰু। গুড নাইট, বাই। তোমাৰ আবেগৰ মৰম সনা অনুভৱে মোক প্ৰতি পলে আমনি কৰে। ভাৱনাত চঞ্চল মনতো পচোৱা বতাহ জাকৰ দৰে নাচোনৰ ঢৌ খেলে। অজানিতে নীৰৱে দুচকুৰে বাৰিষাৰ দুধাৰি বন্যা নামে। তোমাৰ মোহময়ী ছবি মন আকাশত ভাহি থাকে। বাৰে বাৰে স্নেহ সনা মৰমী কথাৰ মায়াময় অনুভৱে আমনি কৰে। নিশাৰ হিৰণময়ী স্নিগ্ধ জোনাকৰ মিঠা শিহৰণে অবুজ ভাষাৰে খেলি আশাৰ সপোন ৰচে।